অনিৰ্বাণ দত্তৰ কবিতা স্বগতোক্তি এজোপা গুৰিতে কটা গছৰ। আন নহ'লেও পদূলিটো ৰখি আছিলোঁ। আপুনি চকুমুদি ওলাইছিল, সোমাইছিল। জহৰ দিনত ছাঁত বহিছিল, শীতত অৱশ্যে গালি। হ'লেও মই 12 মাহে গান শুনাইছিলোঁ, মাজে মধ্যে যোগাৰ দিছিলোঁ শুকান খৰি। মোক দেখি আদবাদৰ পৰাই ঘূৰিছিল ঘূৰ্ণি। ফলত আপোনাৰ বাৰীঘৰ হৈ আছিল শুৱনি। ছাগলীয়ে সৰা পকাপাত বুটলি চুবাইছিল। গুৰিতে এখন্তেক আহি গৰু গাহৰি বাগৰিছিল। হয়, মই সুস্বাদু ফল ফুল দিব পৰা নাছিলোঁ, কিন্তু মোৰ সমান অম্লজান কোনে দিছিল? আপুনি নুগুনিলে। হৰিণাৰ মাংসই বৈৰী। প্ৰকাণ্ড কাঠখৰিৰেই মোৰ কাল হ'ল